প্ৰথমতে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়া আৰু লখিমপুৰ জিলা প্ৰশাসনক আমি নেমচুৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই কাৰণেই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে যিগৰাকী সাম্প্ৰদায়িক ব্যক্তিয়ে অসমত সাম্প্ৰদায়িক বিস্ময় ভাৱ বিয়পাই মুছলমানৰ মাজত এটা সংঘাত বিচাৰি ৰূপায়ণ কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁ নামাজ ৰোজা হজ কলিমা আৰু কোৰাণৰ অপব্যাখ্যা কৰিছিল, যিটো কোৰাণত নাই তাক নিজে বনাই তাক সম্প্ৰচাৰ কৰি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত তেওঁ মিছা বাৰ্তা প্ৰেৰণ কৰিছিল, যাৰ কাৰণে বিশ্বৰ মুছলমান লোকসকলৰ লগতে ভাৰতবৰ্ষ তথা অসমৰ মুছলমান লোকসকল তেওঁৰ ওপৰত ক্ষুভিত হৈছিল আৰু ক্ষুভিত হৈ বিভিন্ন দল সংগঠনৰ লগতে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ নেমচুৰ তৰফৰ পৰা অসমৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰিছিলোঁ। আৰু ভাল খবৰ যে আৰক্ষীয়ে আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ শুক্ৰবাৰে জুম্মাৰ নামাজৰ পিছত তেওঁ গ্ৰেপ্তাৰ কৰাৰ বাতৰি আমি বিভিন্ন সংবাদ মাধ্যমযোগে জানিবলৈ পাৰিছোঁ। আমি অসম আৰক্ষীক আমি অনুৰোধ জনাম, আমি দাবী জনাম যে এইগৰাকী ভণ্ড ফটুৱন্তি যি কামাল আজাহাৰী তেওঁক উচিত শাস্তি দিব লাগে। লগতে তেওঁৰ কোনোবা গুৰু আছে যেন আমাৰ অনুভৱ হৈছে, সেই গুৰুৰ ইচ্ছাৰ মতে তেওঁ এনেকুৱা ধৰণৰ কামবোৰ কৰে বুলি মই ধাৰণা কৰিছোঁ আৰু সেই গুৰুজনাকো অসম আৰক্ষীয়ে আটক কৰি আইনৰ আওতালৈ আনিব লাগে। পুনৰবাৰ কৈছোঁ যে আমি এই কাণ্ডটোক আমি ভাল পাইছোঁ, তেওঁক শাস্তি দিব লাগে আৰু অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শান্তি ভাল নাপায়, হিন্দু মুছলমানৰ এটা সংঘাত লগাব বিচাৰিছিল আৰু সেইটো আৰক্ষীৰ সবল নেতৃত্বত জিপি সিং ডাঙৰীয়াৰ সবল নেতৃত্বত সেই বস্তুটো হ'ব পৰা নাই। আমাৰ আৰক্ষীৰ যি সঞ্চালক প্ৰধান ডাঙৰীয়া তেওঁক ধন্যবাদ দিছোঁ যে হিন্দু মুছলমানৰ মাজত কোনো ধৰণৰ সংঘাত তেওঁ যিটো লগাব বিচাৰিছিল তেওঁৰ সেই ইচ্ছা পূৰণ নহ'ল। আমি সষ্টম আছিলোঁ আৰু সকলো ৰাইজ আজিকালি সষ্টম, ধৰ্মীয় বিষয়বস্তু যাতে কোনো ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে কাম কৰি আছিলে আৰু আমিও অনুৰোধ জনাম যে আগন্তুক দিনত এনেকুৱা ধৰণৰ ভণ্ড ফটুৱন্তি মানুহৰ কথাত আমি যাতে নিজৰ মাজত হিন্দু মুছলমান বা নিজৰ মাজত যাতে আমাৰ মাজত শান্তি সম্প্ৰীতি বিনষ্ট নহয় তাৰ কাৰণে আমি সষ্টম থাকিম।